হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ ভাল খবৰ আছে যিটো আমাৰ ভাৰতৰ এৰোস্পেচৰ লগত জড়িত। এই সকলোবোৰ কথা জানিবলৈ মোৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব লাগিব আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিবৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। আচলতে কেইটামান বছৰৰ পৰা পৃথিৱীৰ বহুতো দেশে স্পেচ টেকন'লজিত বিশেষ গুৰুত্ব দিছে, যিহেতু আহিবলগীয়া দিনবোৰ স্পেচ টেকন'লজিৰ, যাৰ ফলত স্পেচ ট্ৰেভেল, ছেটেলাইট লঞ্চ আদি মোৰ ৰিলায়েবল আৰু কম খৰচত হ'ব। তাৰ কাৰণে আমেৰিকাই স্পেচ এক্সৰ দৰে কিছুমান প্ৰাইভেট কোম্পানীক বহুতো ফাণ্ড প্ৰদান কৰিছে, যাতে যি ছেটেলাইট লঞ্চৰ যি মাৰ্কেটখন সিহঁতৰ হাতত থাকে আৰু এৰোস্পেচৰ ক্ষেত্ৰত সিহঁত বহুত আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত ৰাছিয়া, জাপান, চীন আদি দেশেও নিজৰ টেকন'লজি ডেভেলপ কৰি আছে। যিহেতু আহিবলগীয়া দিনবোৰত মহাকাশ ভ্ৰমণ, ছেটেলাইট লঞ্চ আদি কৰি একেবাৰে এটা মোটা অংকৰ কেছ লাভ কৰিব পাৰি, সেয়ে আমাৰ দেশ ভাৰতৰ প্ৰথমটো প্ৰাইভেট কোম্পানী স্কাইৰুট এৰোস্পেচে প্ৰথমটো আপাৰ মষ্ট ষ্টেজ ইঞ্জিন ছাকচেছফুলি টেষ্ট হৈছে, যিটো আমাৰ কাৰণে সঁচাকৈ বৰ ডাঙৰ গৌৰৱৰ কথা। আৰু এই ইঞ্জিনটোৰ নাম হ'ল ৰামান। আৰু এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ইছৰৰ ফৰ্মাৰ চাইণ্টিষ্ট পৱন কুমাৰ চন্দন, আৰু এই প্ৰতিষ্ঠানটো হায়দৰাবাদত অৱস্থিত। ইয়াত 3টা ছিৰিজৰ ৰকেট থাকিব, সেইকেইটা হৈছে বিক্ৰম 1, বিক্ৰম 2 আৰু বিক্ৰম 3। এই প্ৰতিষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে সৰু সৰু ছেটেলাইট লঞ্চ কৰা, অৰ্থাৎ আমাৰ যি চুবুৰীয়া দেশ ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰ আদি দেশৰ যি ছেটেলাইট লঞ্চ, সেইবোৰক উদ্দেশ্য কৰি এই প্ৰতিষ্ঠানটো প্ৰস্তুত কৰা হৈছে। আৰু যেতিয়া সময় যাই থাকিব তেতিয়া ইহঁতে আৰু ডাঙৰ ডাঙৰ মিছন কণ্ডাক্ট কৰি থাকিব। আৰু আটাইতকৈ ভাল খবৰ হৈছে যে 2021 চনৰ শেষত এই প্ৰতিষ্ঠানটোৱে প্ৰথম ৰকেট লঞ্চ কৰিব আৰু তাৰ লগত ছেটেলাইটো থাকিব। এই সকলোবোৰ কথা যেতিয়া প্ৰথম লঞ্চ কৰিব, সেই সকলোবোৰ কথা জানিবলৈ মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক। আৰু ইয়াৰ লগতে মই বহুতো ইণ্টাৰেষ্টিং কথাৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। আৰু যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।